friends, welcome back to my channel. মই মনমিতা নাথ। আজি মই আপোনালোকক ৰিভিউ কৰিম অৰিফ্লেমৰ ডাই স্কিনৰ বাবে কেইটামান প্ৰডাক্ট। আপোনালোকে চাই যাব প্ৰডাক্ট কেইটা। এতিয়া মই ইয়াতে আছে মোৰ এটা ফেস ক্ৰীম ডাই স্কিনৰ বাবে, এটো এটা ফেস মাস্ক আৰু লগত আছে এটা ক্লিনজাৰ টোনাৰ, যেটো মোৰ লগত বৰ্তমান নাই, সো মই কিতাপৰ পৰা দেখুৱাই দিছো। এটো ক্লিনজাৰ টোনাৰ কম্বিনেশ্যন হয়। আৰু যদি আপোনালোকৰ স্কিনখন ড্ৰাই হয় তেন্তে আপোনালোকে ইয়াৰে লাভ নেচাৰ ৰেঞ্জৰ এই ড্ৰাই স্কিনৰ বাবে এটো আপোনালোকে ইউজ কৰিব পাৰে। অৰিফ্লেমৰ খুব ধুনীয়া হয়। ইয়াতে আমাৰ অৰ্গেনিক ওটছ আৰু গোজি বেৰী আছে। গোজি বেৰী এই দুটা ইনগ্ৰেডিয়েন্টছৰে এই প্ৰডাক্টছখিনি বনোৱা হৈছে। আৰু আপোনাৰ যদি আপোনাৰ স্কিনখন ড্ৰাই হয় তেন্তে আপোনালোকৰ এইখিনি ইনগ্ৰেডিয়েন্টছে আপোনাৰ স্কিনখনক ড্ৰাইনেছটো কম হোৱাত হেল্প কৰিব, আপোনাৰ স্কিনখনক স্মুথ কৰিব, ময়শ্চাৰাইজ কৰিব আৰু খুব ধুনীয়া এটা নাৰিশমেণ্ট দিব। আৰু ইয়াতে যেটো আমাৰ ক্লিনজাৰ আছে, সেই ক্লিনজাৰটো মই যেটো আপোনালোকক দেখুৱাই দিছো, লাভ নেচাৰ ৰেঞ্জৰ যেটো ড্ৰাই স্কিনৰ বাবে এই ক্লিনজাৰটোৱে আপোনাৰ ক্লিনজাৰ টোনাৰৰ কম্বিনেশ্যন হয়। এটো আপোনাৰ ক্লিনিং কৰিলে নিজৰ স্কিনত টোনিংটো হৈ যায় একেলগে। আৰু এটো ক্লিনিঙে আপোনালোকৰ স্কিনত যিবিলাক ইম্পিউৰিটিজ আছে বা আপোনাৰ স্কিনখনত যদি কোনো ধৰণৰ ডাৰ্ক সাৰ্ক হৈছে সেইখিনি আপোনালোকৰ গুছোৱাটো হেল্প কৰিব। গতিকে প্ৰথমতে আপোনালোকে আমি জানো আমি স্কিন কেয়াৰ ৰুটিন বুলি ক'লে আমি সদায় নিজৰ স্কিনখনক ফাৰ্ষ্ট ক্লিনজিং কৰিব লাগিব, তাৰপিছত টোনিং, তাৰপিছত আপুনি এটা ভাল ক্ৰীম এটা ইউজ কৰিব পাৰে। আৰু সপ্তাহত আপুনি মাজে মাজে কেতিয়াবা এবাৰ বা দুবাৰ মাস্ক ইউজ কৰিব পাৰে। এটো মাস্ক আপোনালোকে নিজৰ ড্ৰাই স্কিন যদি ইউজ কৰিব পাৰিব। লাভ নেচাৰ ৰেঞ্জৰ স্মুথনিং মাস্ক হয় ড্ৰাই স্কিনৰ বাবে। আৰু এই দুটা যেটো আপোনাৰ ক্লিনজাৰ টোনাৰ আৰু আপোনাৰ এই ক্ৰীমটো আপোনালোকে সদায় নিজৰ ফেসত ইউজ কৰিব পাৰিব যাৰ ড্ৰাই স্কিন হয়। আৰু খুব ধুনীয়া এটা আমাৰ ৰেঞ্জ হয় আৰু দামটো বহুত বেছি নহয়, বহুত কম ৰেঞ্জৰে আৰু খুব ধুনীয়া এটা প্ৰডাক্ট। গতিকে যদি আপোনাৰ স্কিনখন ড্ৰাই হয় তেন্তে আপোনালোকে ইউজ কৰি চাব পাৰিব। প্ৰথমতে আপোনাৰ নিজৰ স্কিনখনত এই ক্লিনজাৰ টোনাৰ যেটো কম্বিনেশ্যন আছে, এটোৰে আপোনাৰ নিজৰ স্কিনখনক অকমান পানী দি অকমান নিজৰ ফেসত লগা, অকমান খুব ধুনীয়াকে মাসাজ তাৰপিছত আপোনালোকৰ এই ক্ৰীমটো এটো ডে নাইট সবতে আপোনালোকে লগাব পাৰে। ময়শ্চাৰাইজিং ক্ৰীম হয় আৰু এটো আপোনালোকে নিজৰ ফেসত লগাব। এটোৱে আপোনালোকৰ নিজৰ স্কিনখনক স্মুথ, নাৰিশমেণ্ট আৰু ময়শ্চাৰাইজ কৰাত খুব ধুনীয়াকে হেল্প কৰিব। আৰু সপ্তাহত এবাৰ বা দুবাৰ এই মাস্কটো আপোনালোকক, যেটো মই মাস্কটো দেখুৱাইছো লাভ নেচাৰ ৰেঞ্জৰ ড্ৰাই স্কিনৰ যেটো মাস্ক, সেইটো আপোনালোকে ইউজ কৰিব এবাৰ বা দুবাৰ। আপোনালোকৰ স্কিনখন খুব ধুনীয়া নৰ্মেল এটা হোৱাত হেল্প কৰিব আৰু আপোনাৰ যেটো ড্ৰাইনেছ স্কিনৰ সেইটো খুব সোনকালে আপোনাৰ নাইকিয়া হ'ব। গতিকে আপোনালোকে এবাৰ ইউজ কৰক আৰু ৰিজাল্ট আপোনালোকে নিজেই পাব।